আমি যাব ওলাই আছোঁ বৰ্তমান টিলিঙা মন্দিৰ বৰডুবি আৰু তাত গৈ ভাল লাগিব আৰু আপোনালোকক তাতে গৈ লগ পাম বলক। নমস্কাৰ, মই পল্লৱী, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমি আজি যাব ওলাইছোঁ বৰ্তমান টিলিঙা মন্দিৰ দুলীয়াজান বৰডুবি আৰু তাত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম আৰু পৰিৱেশটো কেনেকুৱা সেইটোও দেখাম আৰু তাত গৈ লগ পাই আছোঁ। হাই কৰি দিয়া। আমি মই আগত এবাৰ গৈছোঁ আৰু এইবাৰে সতি মই 2 নম্বৰ আৰু মোৰ তাত গৈ ভাল লাগে আৰু এতিয়া কি চেঞ্জ হ'ল চাওঁ। মই 3-4 বছৰমানৰ আগত গৈছিলোঁ আৰু বৰ্তমান এতিয়া যাওঁ কি হয় চাওঁগৈ আৰু আপোনালোককো লগ পাম তাতে, আপোনালোককো দেখাম। আমাৰ লগতে আপোনালোকক গৈ থাকক টিলিঙা মন্দিৰ আৰু আমি গৈছোঁ মা, দেউতা আৰু হাজবেণ্ড, ভাইটি, তাৰপিছত ভাগিন, আমি বহুতখিনি গৈছোঁ। হাজবেণ্ড আমি বহুতখিনি গৈছোঁ, ভাইটি, দেউতা গৈ আছোঁ আৰু আমি তাতে লগ পাম আপোনালোকক। আমাৰ লগতে ভিডিঅ'টো আপোনালোকেও গৈ থাকক টিলিঙা মন্দিৰ, মোৰ লগে লগে আপোনালোকেও চাই থাকক। দেৰিকে পাইছাহি তোমালোক, আমি ৰৈ আছোঁ। মা কিবা এটা কওক। আৰু তামোল খাই আছে। গান চব আহিছে, ৰবা দিম এটা দিম ৰবা। কি লৈছে? মই লৈছোঁ সেইটো হেৰি কি কয় জানো, এইটো কি কয় প্ৰসাদটো কি কয় এইটো দাদা? এই প্ৰসাদটো কি কয়? মগুল দানা বুলি তুমি কি লৈছা কৈ দিয়া আকৌ মন্দিৰত আহি? বল লৈছে, বল ভিতৰত খেলিম দেই। এইটো নুখোলে, ইয়াত নুখোলে, ভিতৰত খুলিম দেই। তোমালোকে কি লৈছা কোৱা? মায়ে কি লৈছে, পপি কি লৈছা? চাকি লৈছোঁ, ধূপ, টিলিঙা এইবোৰ কিমান? অঁ কয় হেৰিটোৱে দিয়ক। Okay. Loba.
টিলিঙা মন্দিৰত আজি এটা টিলিঙা উৎসৰ্গা কৰিছোঁ। মনত কিছুমান ভগৱানৰ প্ৰতি ভাবি আজি এটা টিলিঙা উৎসৰ্গা কৰিছোঁ আৰু আশা কৰোঁ ভগৱানে চব ভালে কুশলে ৰাখক, তাৰে কামনা কৰিছোঁ। কোনটো এইটো এয়া আমি টিলিঙা মন্দিৰত উপস্থিত হৈ আছোঁ। এয়া চাকৰি জ্বলাই টিলিঙা আমি বান্ধিছোঁ। গতিকে আপোনালোকে আমাৰ লগে লগে এই টিলিঙা মন্দিৰৰ সকলো দৃশ্য আপোনালোকে উপভোগ কৰিব। গতিকে আপোনালোকৰ এই শুভকামনা কৰিছোঁ। এয়া চব আপোনালোকে টিলিঙা মন্দিৰৰ সকলো পৰিৱেশ আপোনালোকে চাই থাকিব। কেনেকুৱা লাগিছে ইয়ালৈ? ভাল লাগিছে। আমি আজি বিদেশত আহিছিলোঁ ছোৱালীৰ ঘৰত, আহি আজি টিলিঙা মন্দিৰ আহিছোঁ। কেইবাৰ আহিলা লাগিছে? এইবাৰ সৈতে তিনিবাৰমান ভাল লাগে ন ইয়ালৈ? ভাল লাগে। ইয়াৰ পৰিৱেশেই সুকীয়া। আৰু আপোনালোকো যদি কোনোবা অহা নাই ইয়ালৈ আহিব পাৰে, বহুত ধুনীয়া হয় টিলিঙা মন্দিৰলৈ, আপোনালোক আহিব পাৰে। আৰু তোমাৰ কেনেকুৱা লাগিলে? ভাল লাগিছে নেকি? ভাল লাগিছে, বঢ়িয়া পৰিৱেশ। ইয়াৰ পৰিৱেশটোৱেই সুকীয়া। ইয়ালৈ আহিলে মানুহে সকলো মন প্ৰাণ উকলিত হৈ যায়, আনন্দ উৎসৱ আৰু মন প্ৰাণ ভৰি উঠে। টিলিঙা মন্দিৰৰ পৰিৱেশ, ইয়াৰ অস্তিত্বটো খুব মানে ইতিহাসত জড়িত হৈ আছে। গতিকে আপোনালোকে পাৰিলে টিলিঙা মন্দিৰলৈ আহিব। টিলিঙা মন্দিৰৰ যি আশীৰ্বাদ, যি শুভকামনা সকলোৰে কাৰণে হৈ থাকিব। বান্ধিব, মই যিহেতু টিলিঙাটো বান্ধিলোঁ, এওঁকে দিছোঁ সূতাডাল বান্ধিবলৈ। তিনি পাক ঘূৰি লোৱা। অঁ, তিনি পাক ঘূৰি মাথাৰ ওপৰতে গুচি যোৱা এনেকৈ মাথা ওপৰেদি নিয়া না। গুচি যোৱা। হৈ গ'ল, হৈ গ'ল। কোৱা, কেনেকুৱা লাগিছে টিলিঙা মন্দিৰলৈ আহি? বহুত পবিত্ৰ লাগিছে। সকলোৰে পৰিচিত টিলিঙা মন্দিৰত আজি আহিছে। সকলোৱে ঘৰৰ মানুহ মিলি সঁচাকৈ বহুত পবিত্ৰ লাগিছে। কেইবাৰ আহিলা এতিয়ালৈকে? হিচাপ নাই, সৰুৰে পৰাতো আহি আছে। ধন্যবাদ। টুকু হাই কৈ দিয়া, হাই কৈ দিয়া। আমাৰ টুকু কিমান ফূৰ্তি পাই আছো। অঁ, মোক খেদিছে টুকু। এনেকৈ চুই চুই এনেকৈ
আমি এতিয়া ঘৰ যাব ওলাইছোঁ আৰু তাৰ পিছৰখিনিও আপোনালোকক দেখাম। ইয়াৰ পৰিৱেশটো কেনেকুৱা পালে মোক জনাব আৰু যদি কোনোবা অহা নাই আহিব তেন্তে চাবলৈ, বহুত ধুনীয়া। কিমান ভিৰ চাওক, আজি দেওবাৰ কাৰণে বহুত ভিৰ হৈছে। চাওক এবাৰ এইফালে দেখাই দিয়ক কিমান ভিৰ আছে।